নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক ভালে কুশলে আছে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হয়, আজিও মই এটা অন্য ভিডিঅ'লৈ আগবাঢ়িছো। জুবিন গাৰ্গৰ ভিডিঅ' হয়। চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে পামী বা আৰু গৰিমা বৌ সোণাপুৰত গৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈছিলে আৰু উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পামীবাই অত্যন্ত আৱেগিক হৈ কথা এটা কৈছিলে যে হত্যা শব্দটো শুনিলেও ভয় লাগে। সঁচাই, তেওঁৰ নিচিনা মানুহ এজনকো হত্যা কৰিব পাৰি বুলি কোনোৱে কল্পনাও কৰিব নোৱাৰে। পামীবাৰ ভাতৃ, গৰিমা বৌৰ স্বামী আৰু কপিল বৰঠাকুৰৰ পুত্ৰক এনেদৰে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিব পাৰে বুলি তেওঁলোকে কেতিয়াও ভবা নাছিলে। তেওঁৰ আশে পাশে থকা মানুহবোৰে যোৱা ৮-৯ বছৰৰ পৰা হত্যাৰ পৰিকল্পনা কৰি আছে, তেওঁলোকে এবাৰলৈকে গমকে নাপালে। হয়, আমি অসম আৰু অসমীয়াসকলেও সেই একেই মৰ্মবেদনা ভুগিছো। কিয় আমি অসম আৰু অসমীয়াবোৰেও এবাৰলৈকে তৰকিবই নোৱাৰিলো যে জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰি থকা হৈছে। আমি এবাৰলৈকে তৰকিবই নোৱাৰিলো। আমাৰ মৰমৰ হিয়াৰ আমুঠুক কোনোবাই এনেদৰে কাঢ়ি নিব পাৰে বুলি আমি সপোনতো হয়তো কল্পনা কৰা নাছিলো। তেওঁক চাব বিচাৰিছিলো। বুঢ়া বয়সত তেওঁ কেনেকুৱা হলে হয়, সেয়া আমি চাব বিচাৰিছিলো। কেনেকে কি কৰিলে হয় সেয়া আমি চাব বিচাৰিছিলো। কিন্তু এয়াতো নাছিল যোৱাৰ সময়। সেই পামীবাই কৈছে হত্যা শব্দটো শুনিলেও ভয় লাগে। তেওঁৰ নিচিনা মানুহ এজনকো হত্যা কৰিব পাৰে, বুকু কঁপি যায়। আমি ইমান নজনাকৈ কেনেকৈ থাকিলো। আমাৰ মৰমৰ ভাতৃক আমাৰ বুকুৰ মাজৰ পৰা আমাৰ বুকু সুদা কৰি কোনোবাই কাঢ়ি লৈ যাব পাৰে, আমি এবাৰলৈকেও কিয় নাভাবিলো। সেয়েহে SIT-য়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে পামীবা আৰু গৰিমা বৌ জুবিন ক্ষেত্ৰত হাতে হাত ধৰি আগুৱাইছে, কাৰণ তেওঁলোক বহুত অসহায়। তেওঁলোকৰ ভাৱ ভংগীমাতে গম পায় তেওঁলোক কিমান অসহায়। এই কথা আমি হয়তো কেতিয়াও ভাবিব নোৱাৰিম। তেওঁলোকৰ মৰ্মবেদনাখিনি আমি হয়তো কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম। আমি অসম আৰু অসমবাসীয়ে ইমান দুখত আছো, তাতোকৈ তেওঁলোকৰ দুখ ডবল বেছি। সেই দুখখিনি আমি কেতিয়াও তেওঁলোকৰ চকু পানী মুচিও আঁতৰাব নোৱাৰো। তেওঁলোকৰ মৰমৰ ভাতৃ, গৰিমা বৌৰ স্বামী, মৰমৰ গৰ্দীক পৰিকল্পিতভাৱে আঁতৰাই লৈ যোৱা হল এটা চক্ৰই, যিটো চক্ৰই অহৰহ তেওঁৰ লগতে কাম কৰিছিল। কোনোৱে বন্ধুৰ ৰূপত, কোনোৱে আত্মীয়ৰ ৰূপত তেওঁৰ লগত থাকিছিল। তেওঁৰ পৰা কিছু কাৰ্য সিদ্ধি কৰিবৰ বাবে কোৱা শুনিছো কিছুমানে হয়তো হাতত ৱাইনৰ বটল লৈ আহিছিলে। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই মদ খোৱা নাছিলে, তেওঁক মদ খুওৱা হৈছিলে। তেওঁলোকৰ নিজ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁক মদ খুওৱা হৈছিলে আৰু সেই মদৰ নিচাত লাগি কৰি তেওঁলোকৰ নিজ নিজ কাৰ্যবোৰ সিদ্ধি কৰিছিলে। এয়াই এতিয়া আমাৰ অনুভৱ। হয়তো তেওঁলোকে ঠিক তেনেকুৱাই কৰিছিলে। মদৰ বটলটো আগুৱাই দিছিলে, মদৰ গিলাচটো হাতত ভৰাই দিছিলে আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ কাৰ্যবোৰ সিদ্ধি কৰিছিলে। শেখৰজ্যোতি গোস্বামী, যিটো মাইক্ৰফোনৰ দাম আছিলে ৫ লাখ টকা, তেওঁ বিক্ৰী কৰিছিলে ১৮ লাখ টকাত। ভাবক কিমানখিনি ষড়যন্ত্ৰ কৰি আছিলে তলে তলে। আৰু সিদ্ধাৰ্থৰ কথাটো কবই নালাগে, পেপাৰে পত্ৰই হওক বা GMCত থকা ৱাৰ্ডৰ মুখৰ পৰাই হওক আমি শুনি আছো কিমানখিনি কৰি আছিলে। জুবিন গাৰ্গ ডাঙৰীয়াৰ যিমান সা সম্পত্তি গুৱাহাটীত থাকিব লাগিছিলে, সিমানখিনি সা সম্পত্তি জুবিন গাৰ্গ ডাঙৰীয়াৰ নাই। আছিলে কাৰ? সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থৰ নিজা একো কাম কাজ নাছিল, আছিল মাত্ৰ মেনেজাৰ। মেনেজাৰ এজনৰ ইমান টকা কেনেকৈ পাব পাৰে?
গুৱাহাটীৰ অ'ত ত'ত মাটি, ফ্লেট, আনকি প্ৰেয়সীকো তেওঁ ফ্লেট গিফ্ট কৰিছিলে। কিন্তু মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই কষ্ট কৰি গীত গাই ৰাতি পোহৰ কৰি দিয়ে, টোপনি নামাৰে। তেনেদৰে কষ্ট কৰি নিজৰ সপোনৰ ঘৰখন, নিজৰ মৰমৰ ঘৰখন কমপ্লিট কৰিব নোৱাৰিলে। যিখন ঘৰত থকাৰ তেওঁ পৰিকল্পনা কৰিছিলে, বুঢ়া বয়সত সেইখন ঘৰতে তেওঁ বুঢ়া কালটো অতিবাহিত কৰিম বুলি তেওঁ প্লেন কৰিছিলে। সেই মৰমৰ ঘৰখনকে তেওঁ কমপ্লিট কৰিব নোৱাৰিলে আৰু সেই মৰমৰ ঘৰখনত এনিশাও তেওঁ কটাবলৈ নোৱাৰিলে। তেওঁ ইমান কৌশলেৰে তেওঁক আঁতৰাই লৈ যোৱা হল। তেওঁলোকৰ বুকু এবাৰলৈকে নকঁপিল নে? যিজন মানুহৰ কাৰণে তেওঁলোকৰ ঘৰ চলে, কাপোৰ কানিৰ ব্যৱস্থা হয়, খোৱাৰ অন্নৰ যোগাৰ হয়, সেইজন মানুহক তেওঁলোকে এনেদৰে আঁতৰাই নিব পাৰে। তেওঁলোকৰ অন্তৰত কি অকমানো দয়া মমতা নাই? তেওঁলোকে এবাৰলৈকে নাভাবিলে যে এইজন মানুহক কেনেদৰে হত্যা কৰিম। আৰু যেতিয়া তেওঁলোকে পানীলৈ নমাই লৈ গৈছিল, কোনোবাই চিঞৰি আছে আহ, কোনোবাই কৈছে কিবা কিবি, কিন্তু তেওঁলোকে জানিছিলে জুবিন গাৰ্গ ডাঙৰীয়াৰ পানীত ভয়। যদি পানীত ভয় বুলি জানিছিলে, বেলেগে নাজানিলে অন্তত সিদ্ধাৰ্থ যিজন মেনেজাৰ, তেওঁতো জানিব লাগিছিলে। আৰু জানে বুলি ডক্তৰজনেও কৈছে, ডক্তৰজনেও কৈছে, সকলোকে এই কথাটো জনোৱা হৈছিলে, জুই আৰু পানীৰ পৰা তেওঁক আঁতৰাই ৰাখিব লাগে। এই কথাটো জনাৰ পিছতো তেওঁলোকে ইয়ত পাৰ্টি কৰিবলগীয়া কিয় হৈছিল? আৰু ইয়ত পাৰ্টি কৰি তেওঁলোকে জুবিন গাৰ্গক পানীলৈ যাবৰ কাৰণে উকসাই থকা হৈছিলে। জানে জুবিন গাৰ্গ ডাঙৰীয়া অকমান জেদি টাইপৰ। আগৰ পৰাই গৰিমা বৌয়ে কৈয়ে আছে, তেওঁক যিটো কাম কৰিবলৈ মানা কৰে সেই কামটো তেওঁক বেছিকে কৰে। তেনেকুৱা এজন জেদি মানুহক তেওঁলোকে লৈ গৈছে ডক্তৰৰ কোনো টিম নথকাকৈ। এজন বেমাৰী মানুহ মাজ সাগৰৰ মাজলৈ লৈ গলে ডক্তৰৰ টিম এটা থকাটো অত্যন্ত প্ৰয়োজনীয় আছিলে। তেওঁলোকে ভাবিব লাগিছিল যে যদি সাগৰৰ মাজত তেওঁৰ চিজাৰ এটেক আহে, তেতিয়াহলে আমি কি ব্যৱস্থা ল'ম? সেই ব্যৱস্থাটোৰ কথা তেওঁলোকে আগতীয়াকৈ ভাবিব লাগিছিলে। যদি মাজ সাগৰত চিজাৰ এটেক আহে আমি কি কৰিম? সেয়েহে ডক্তৰৰ টিম এটা আগতীয়াকৈ তেওঁলোকে তাত ইয়তত লৈ যোৱাটো তেওঁলোকৰ কৰ্তব্য আছিল আৰু প্ৰয়োজন আছিল। কিন্তু তেওঁলোকে সেইখিনিও নকৰি যিজন মানুহক পানীৰ প্ৰতি ভয় আছিলে, সেইজন মানুহক পানীত নমাই লৈ যোৱা হৈছিলে, শেখৰ আৰু সিদ্ধাৰ্থক। তেওঁলোক, শেখৰ হৈছে মেনেজাৰ। শেখৰে, আমি ভিডিঅ' ক্লিপবোৰত দেখিছো, তেওঁলোকে নিজ আনন্দ উল্লাস কৰি আছিল নিজাকৈ। সিদ্ধাৰ্থ যদি মেনেজাৰে আছিলে, তেতিয়াহলে সি জুবিন গাৰ্গ দাদাৰ লগত ছাৰ নিচিনাকৈ লাগি থাকিব লাগিছিলে। তাকে নকৰি সি নিজে এনজয় কৰি আছে অকলশৰীয়াকৈ, আৰু জুবিন গাৰ্গ ডাঙৰীয়াক পানীলৈ যাবলৈ মাতি থকা হৈছিলে। যিটো ভাগৰুৱা অৱস্থাত আমি বটখনত ধৰা দেখিছো, সেই বটখনত ধৰাৰ সেইখিনি সময়তে জুবিন গাৰ্গ ডাঙৰীয়াক পানীৰ পৰা উঠাই আনিব লাগিছিলে আৰু তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিলে। তেতিয়া হয়তো আমাৰ পৰা আজি জুবিন গাৰ্গ আঁতৰি নগল হয়। কিন্তু তেওঁলোকে সেইখিনিও নকৰিলে, ডক্তৰৰ টিম এটা নিয়া নাছিলে। আমি গুৱাহাটীত চিজাৰ এটেক আহোঁতে দেখিছো মানুহবোৰৰ হুলস্থুলীয়া এটা পৰিৱেশ। তেওঁলোকে সেইখিনি আগতীয়াকৈ দেখিছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ এবাৰ চিজাৰ এটেক আহিছিলে আৰু সেইখিনি সময়ত মানুহৰ কেনেকুৱা অৱস্থা হৈছিলে। যদি মাজ সাগৰৰ মাজত ইয়তত এইখিনি অৱস্থা হয়, তেতিয়াহলে আমি কি ব্যৱস্থা ল'ম? সেইখিনি ব্যৱস্থাৰ প্ৰতি তেওঁলোক সজাগো নাছিলে আৰু তেওঁলোকৰ ডক্তৰৰ টিমতো লৈ যোৱা নাছিলে। তেতিয়াহলে কি তেওঁলোকে পৰিকল্পনা কৰিছিল হত্যাৰ পৰিকল্পনা? সঁচাকৈ মানুহ ইমান নিষ্ঠুৰ হব পাৰেনে? মই ভাবো ইয়তত থকা প্ৰত্যেকজন মানুহেই
জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বাবে দায়ী। কাৰণ প্ৰত্যেকজনে জুবিন গাৰ্গ ডাঙৰীয়াক পৰিচিত কৰিছিলে। তেওঁ যেন চাৰ্কাছৰ জকৰহে তেওঁক পানীত নমাই দি ইয়তত থকা কেইজনমানে চিঞৰি চিঞৰি আনন্দ উল্লাস কৰি আছিলে। জুবিন গাৰ্গ ডাঙৰীয়া কি তহঁতৰ কাৰণে, মই তহঁতে বুলিয়ে কৈছো, তহঁতৰ কাৰণে কি এটা জক্কৰ হয় যে তেওঁক চাই তোমালোকে ওপৰৰ পৰা হাঁহি আছিলি? সিহঁত মুখা পিন্ধা ভদ্ৰলোক, সেইকাৰণে তেওঁলোক পানীলে নামি যোৱা নাছিলে, কিন্তু নমাই দিছিলে সেই বেমাৰী মানুহজনক। যিজন মানুহ জেদি বুলি সকলোৱে জানে, সেই মানুহজনক পানীলে নাযাবি বুলি কলেও নামি যাব। তেওঁলোকে সেই কথাটো আগতীয়াকৈ জানিছিল, সেইকাৰণে তেওঁক ইয়ত পাৰ্টিৰ কাৰণে লৈ যোৱা হৈছিলে। এয়া হত্যাৰ পৰিকল্পনা নহয়, এয়াতো হত্যাৰ পৰিকল্পনাই হয়। সেয়েহে পামীবাইয়ে বাৰে বাৰে এনেদৰে ছচিয়েল মিডিয়াত আৱেগিক পোষ্ট দিছে। তেওঁ লিখিছে, এয়াতো নাছিল কোনো যোৱাৰ সময়, তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজ স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিলে। কেতিয়াবা বন্ধুৰ বেশত, কেতিয়াবা আত্মীয়ৰ বেশত, কোনোবাই ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আৰু কোনোবাই অকমান ডাঙৰ স্বাৰ্থৰ বাবে আৰু আন কিছুমানে অকমান ডাঙৰ স্বাৰ্থৰ বাবে আৰু আন কিছুমানে অত্যন্ত বৃহৎ স্বাৰ্থৰ বাবে তোক ব্যৱহাৰ কৰিলে। সঁচাকৈ আনকি 19 ছেপ্টেম্বৰৰ দিনাখনেও তোক ঠেলি দিলে শেষ কৰি দিবলৈ। সঁচাকৈ কিমান আৱেগিক পোষ্ট আৰু কিমান অন্তৰত দুখ থাকিলে এনেদৰে তেওঁলোকে লিখিব পাৰে। তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এইখন যুঁজ কৰিবলগীয়া হৈছে। কেতিয়াবা গৰিমা বৈয়ে লিখিছে, কেতিয়াবা পামীবাইয়ে লিখিছে, আৰু এই লিখাবোৰ শুনিলে অন্তৰ ফাটি যায়, বুকু ফাটি যায়, বুকু বিষাই যায়। সঁচাকৈ তেওঁলোকৰ অন্তৰত কিমান দুখ সোমাই আছে। আৰু পিছত লিখিছিলে, তেওঁ আকৌ লিখিছে, কোনোৱে বন্ধুৰ বেশত, কোনোৱে আত্মীয়ৰ বেশত কিৰিলি পাৰিলে, মৃত্যুৰ কিৰিলি, কাৰো বুকু নকঁপিল নে? তই যেন অভিমান্যু চক্ৰবেহুৰ বলি। তোক এবাৰো বচাবলৈ কাৰো বুকু নকঁপিল নে? এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল। আমি সৰ্বশ্ৰান্ত, আমি সৰ্বশ্ৰান্ত আৰু নেখেলিবা। সঁচাকৈ তেওঁলোক যেন সৰ্বশ্ৰান্ত হৈ গল। কাৰণ যিখন মৰমৰ হাতে তেওঁলোকক আৱৰি আছিলে, সেই হাতখন তেওঁলোকৰ মূৰৰ পৰা নোহোৱা হৈ যোৱাত তেওঁলোক আৰ্থিকভাৱে নহয়, মানসিকভাৱে সৰ্বশ্ৰান্ত হৈ গৈছে। তেওঁলোকক সকলোৱে লুটিলে, কোনোবাই বন্ধুৰ বেশত, কোনোবাই আত্মীয়ৰ বেশত। নিজৰ তেজৰ সম্পৰ্ক থকা ভাতৃয়েও যদি ঠগিব পাৰে, তেতিয়াহলে ইয়াতকৈ দুখৰ বিষয় আৰু কিবা থাকিব পাৰেনে? অন্তত বেলেগৰ কথা কবলৈয়ে নাযাওঁ, নিজৰ ভাতৃ যিজনক জুবিন গাৰ্গ ডাঙৰীয়াৰ নিজৰ ভাইটো, মোৰ ভাইটো DSP বুলি কৈ থাকিছিলে, সেই নিজৰ ভায়েকে নিজৰ দাদায়েকক বচাবলৈ, দাদায়েকৰ লগত তেতিয়া কি হৈছিলে এইখিনি কথা খুলি কবলৈ তেওঁৰ কিন্তু ক্ষমতা নহল। তেওঁ কব পাৰিলে হয় সেইদিনাখন কি ঘটিছিলে ছিংগাপুৰত, কিন্তু তেওঁ এবাৰলৈকে মুখ নুখুলিলে। তেতিয়াহলে নিজৰ আত্মীয়, নিজৰ তেজৰ সম্পৰ্কৰ মূল্যয়ে বা ক'ত? যদি নিজৰ তেজৰ সম্পৰ্কয়ে এনেকুৱা হব পাৰে। অসম হিলাই গল জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত।
কিন্তু তেওঁলোকৰ অন্তৰ নিহিলিলে। ইমান কঠোৰ তেওঁলোকৰ হৃদয়। সেয়ে পামিবা আৰু গৰিমাবৰ আছে বৃহৎ দায়িত্ব। এফালে অসুস্থ পিতৃ, আনহাতে পামিবাৰ দুজনী ছোৱালী, যি জুবিন গাৰ্গৰ ভৱিষ্যত উত্তৰাধিকাৰী। তেওঁক আঁতৰাই নিয়া হল। তেওঁলোক আজি কিমান অসহায়। কাক বিশ্বাস কৰিব, কাক বিশ্বাস নকৰিব। নিজৰ আত্মীয়কো তেওঁলোকে বিশ্বাস কৰিবলৈ ভয় কৰা হল। তেওঁলোকৰ মৰমৰ ভাতৃ গৰিমাবৰ স্বামীক আঁতৰাই নিয়া হল এটা চক্ৰই, যিটো চক্ৰই তেওঁক পণ্য সামগ্ৰীৰ নিচিনা ব্যৱহাৰ কৰিলে, এটা উদ্যোগৰ নিচিনা ব্যৱহাৰ কৰিলে। সেয়ে গৰিমা বৰুৱাও কৈছিলে যে তেওঁলোকক কেৱল পাৰ্টিৰ সময়তহে জুবিন গাৰ্গক প্ৰয়োজন হয় নেকি, তেওঁলোকৰ জুবিন গাৰ্গ মৰমৰ নহয় নেকি, তেওঁ প্ৰশ্ন কৰিছিলে। সঁচাকৈয়ে জুবিন গাৰ্গ তেওঁলোকৰ মৰমৰ নাছিলে। জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ অন্তৰ কঁপি যোৱা নাই, অসম কঁপি গল, গোটেই বিশ্ব কঁপি গল তেওঁৰ মৃত্যুত। বাহিৰৰ মানুহে চাৰ্চ কৰি কৰি চাইছে হু ইজ জুবিন গাৰ্গ, কিন্তু আমাৰ এইকেইটাৰ কি এবাৰলৈকে অন্তৰ নকঁপিল। এজন মানুহক অসহায় অৱস্থাত মাৰিব পাৰে, হত্যাও কৰিব পাৰে, তেওঁলোকৰ এবাৰলৈকে অন্তৰ নকঁপিলে। আৰু যোৱাকালি মই সংবাদ মাধ্যমত পাইছো তেওঁক সাগৰ তীৰত 75 মিনিটছ পেলাই থোৱা হৈছিলে। এনেকুৱা এজন মানুহৰ কাৰণে এক মিনিটো বহুত মূল্যৱান। 1 মিনিটৰ কাৰণে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইজন মানুহক সাগৰ তীৰত 75 মিনিটছ পেলাই থোৱা হৈছিলে। কিমানখিনি তেওঁলোকে নেগলেক্ট কৰিছিলে। জুবিন গাৰ্গ কি এনেকুৱা এজন ব্যক্তি আছিলে, যিজন ব্যক্তিক তহঁতে সাগৰৰ তীৰত পেলাই থৈ দিছিল? সঁচাকৈ অসহনীয়, অবৰ্ণনীয়। তহঁতে কি জানিবি? যাৰ গৈছে সেয়েহে জানিছে। পামিবাৰ গৈছে, মৰমৰ গৰিমাবোৰ, মৰমৰ গৰ্জিয়াতৰি গৈছে। তেওঁলোকৰ মৰ্ম বেদনাখিনি তহঁতে কি বুজিবি? তহঁতে আজিকালিলৈ পাহৰিয়ে যাবি, কিন্তু তেওঁলোকৰ মাজৰ পৰা যে তেওঁক আঁতৰাই লৈ গ'ল, সেইখিনি দুখ তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে মানুহ? সঁচাকৈ এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিছো। জয় জুবিন দা, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।